Hello everyone, নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅলৈ আগলৈ চাই থাকিলে গম পাব ভিডিঅটো কি হৰ ওপৰত আৰু আমি গৈ পালো মঙ্গলদৈৰ নাৰিকলি মন্দিৰ তাকে বল আপোনালোকক অকনমান দেখুৱাই দিও আৰু ইয়ালৈ কোনে কোনে আহিছে কমেন্ট কৰি জনাব জাস্ট ইয়াত আহি পাইছো এয়া হৈছে নাৰিকলি মন্দিৰ আগতে এবাৰ আহিছো বাৰু এতিয়া এটো হৈছে সেকেন্ড টাইম নাৰিকলি মন্দিৰৰ পৰা এয়া আমাৰ যাত্ৰা আকবাৰ আৰম্ভ হ'ল আৰু মাজতে আমি ব্ৰেকফাষ্ট কৰি ললো যেহেতু একো খাই অহা নাছিলো আমি আৰু লগত বা দুজনীও আছিলে আৰু মোৰ হাজবেণ্ড আছিলে আৰু এই ৰাস্তাটো দেখিবলৈ বহুত বেছি ধুনীয়া আছিলে সেইকাৰণে মই অকমান ভিডিঅ' কৰি আনিলো আৰু আমি কোনবা ফালেদি শৰ্টকাট গৈছিলো আৰু মই ৰাস্তাবোৰ ইমান বেছি চিনি নাপাও হেতু ফালৰ সেইকাৰণে আপোনালোকক ক'ব নোৱাৰিম আৰু যিখিনিয়ে জানে তেওঁলোকেতো জানিবই আৰু Just hospital ahi palu yate ja amak muk mane mor bemar tur karone muk jabole dise first floor mor bishek bisi bemar nai aru moi mur karone dekhabo hanasilu ei bajonir karone dekhabo hoisilu mur hoise bhori bik bahut dinor pora aru muror bik ekebare ahisu jetia bhabilu ki dekhwae jao boli aru etia ami goisu first floor loi tajan ki doctor log koribo lagibo tat doctor jigoy ko jabole botan jabole ইয়াৰ পিছতে আমি নামবোৰ ফিল আপ কৰি লৈছো যেহেতু ডক্টৰক দেখুৱাব লাগিব আৰু ইয়াতে তেওঁলোকে নাম হেৰি কৰি নিদিয়ে আমি নিজে কৰি ল'ব লাগিব ডক্টৰৰ লগত কনসাল্ট কৰিলো মই আৰু মোৰ বৰ বিশেষ বেমাৰ হোৱা নাছিল মোৰ অলপ বিষ হৈ আছিল ভৰিৰ বিষ আৰু লগতে মূৰৰ বিষ তো তাৰ কাৰণে ডক্টৰৰ লগত কথা পাতিলো অলপ মেডিচিন দিছে লগতে আৰু হেৰি কি কয় টেষ্ট কৰিব দিছে দুটা টেষ্ট কৰিব দিছে সেই দুটা টেষ্ট কৰিলে মোৰ হৈ যাব টেষ্টবোৰ কৰিম সেইবোৰ পিছত কৰিম এতিয়া অকমান বাহিৰত উলাই আহিছো বাহিৰত চাও কি আছে হস্পিটালখন আৰু যে হস্পিটালখন ধুনিয়া বাৰু বহুত বেছি সাফা হয় আৰু ডক্টৰৰ ব্যৱহাৰ পাতি সবৰে ভাল ৰিসেপশনিষ্ট বিলাকৰ ব্যৱহাৰ ভাল তাকে এতিয়া বাহিৰত উলাই আহিছো আমি চাই আহো এতিয়া আমি আহিছিলো হস্পিটাল আৰু তাৰ পৰা আমি এতিয়া আহিছো হৰি কৃষ্ণ মন্দিৰ মানে এগুলি দুচিকা হৈ গৈছে এনেকে হঠাৎ প্লেনিংবোৰ হৈ গলে ভাল লাগে এনেকে মানে যদি প্লেনিং কৰি আহো যে মন্দিৰত যাম বা এনেকে কৰিম তেতিয়া নিমিলেগে আৰু আই এম সো এক্সাইটেড যাবলৈ ভিতৰত আগতে কেতিয়াও যোৱা নাই আজি ফৰ দা ফাৰ্ষ্ট টাইম আহিছো চাওঁগৈ ভিতৰত কি আছে আৰু মোক লৈছে মুনুবা কাৰণ মুনুবা আগতে আহিছে এয়া হৈছে হৰি কৃষ্ণ মন্দিৰৰ বাহিৰৰ ঠাইখিনি দেখিবলৈ চাও কিমান বেছি ধুনীয়া আৰু পৰিবেশটো আপোনালোকে ফিল কৰক ভিডিঅ'ৰ জৰিয়তে বহুতেই হয়তো গৈছে ইয়াতে কিন্তু মোৰ এয়া প্ৰথমবাৰ আছিলে আৰু এয়া মন্দিৰৰ ভিতৰ ভাগ আপোনালোকে চাওক দেখিবলৈ কিমান ধুনীয়া আৰু ইয়াত কেনেকুৱা শান্তি ন মই আপোনালোকক মানে বুজাব নোৱাৰিম আৰু ভিতৰত ইয়াতে কিতাপৰ দোকান বুলি ক'ব লাগিব কিতাপবোৰ আছিলে ভক্তিমূলক কিতাপ তাৰ পৰা আপোনালোকে লৈ পেলাই পঢ়িব পাৰে বাকি মন্দিৰটো ক'ত অৱস্থিত হেয়াটো আপোনালোকক কোৱা হোৱাই নাই মন্দিৰটো আছে নৰ্থ গুৱাহাটী জেনাৰসি হস্পিটালৰ একেবাৰে ওচৰতে একদম ইয়াত আহিম বুলি ভাবা নাছিলো আৰু মানে কি কম মোৰ লিটাৰেলি মোক কান্দো লাইক গৈছে ইয়াত আহি পেলাই কাৰণ মই মানে এক্সপেক্ট কৰা নাছিলো যে মই আজি ইয়ালৈ আহিম মই আহিছিলো হস্পিটালত মোৰ বেমাৰ দেখুৱাবৰ কাৰণে তাৰ পৰা আহি পেলাই আমি ইস্কন পালোহি কেনেকুৱা এটা ভাল লাগিছে ন মনৰ পৰা ক'ব নোৱাৰি ইয়াৰ পৰিৱেশটো অলৰেডি মই আপোনালোকক দেখুৱালোৱে বহুতো ভক্তিমূলক কিতাপৰ উপৰিও ইয়াত হোম ৰেকৰ্ডৰ পিচ কিছুমান পোৱা যায় আৰু সেইবোৰো ধুনীয়া দেখিবলৈ আৰু মন্দিৰৰ ভিতৰতো থব পাৰে সেই আপোনালোকে এয়া মই অকনমান দেখুৱাই দিছো হৈছে মন্দিৰৰ প্ৰসাদ পায়স দিছিলে আপোনালোকে তাতে ভোগ আগবঢ়াবও পাৰে বা নবঢ়ালেও মানে তাৰ পৰা খাবলৈও দিয়ে আৰু যে খাবলৈ কেনেকুৱা সোৱাদ ন দেখোতেই চাগে গম পাইছে ন খাবলৈ সোৱাদ হ'ব বুলি আৰু এয়া খাই মিলি আমি আকৌ হস্পিটাললৈ উভতি গলো ফাইনেলি হস্পিটালৰ পৰা ওলাই আহিলো ৰাতিপুৱা 5:30 বজাতে ঘৰৰ পৰা ওলোৱা ৰাতিপুৱা 9 মান বজাতে আমি হস্পিটাল পালো আৰু তেতিয়াৰ পৰা এতিয়া 5:40 হ'ল এতিয়ালৈকে আমি হস্পিটালতে আছো আৰু ফাইনেলি আমাৰ চেকআপবোৰ হৈ গ'ল
মোৰ বাৰু বিশেষ প্ৰব্লেম নাছিলে মোৰ ভৰিৰ বিষ লগতে মূৰৰ বিষ আছিলে মূৰৰ বিষটো মোৰ মাইগ্ৰেইনৰ কাৰণে হয় আৰু ভৰিৰ বিষটো অকণমান নাৰ্ভৰ প্ৰব্লেমৰ নিচিনা হৈছে সেইটো কাৰণে হয় দৰৱ খালে ভাল হৈ যাব তাকে এইবোৰ লৈ পেলাই এতিয়া ঘৰলৈ যাওঁ ইয়াৰ মাজতে আমি গৈ পেলাই ভাত খাই আহিলোঁ কাৰণ ভোক লাগিছিল বহুতখিনি চবেই গৈ পেলাই ভাত খাই আহিছোঁ সেইবিলাক মই ভিডিঅ' কৰা নাই আৰু ইয়াত আহিও ভাল লাগিল কাৰণ আমি হৰে কৃষ্ণ মন্দিৰতো গ'লোঁ আৰু আহোঁতে নাৰিকলী মন্দিৰতো সোমাই আহিলোঁ সেইটো কাৰণে বাকী আশা কৰিলোঁ আপোনালোকে মোৰ ভিডিঅ'টোৰ পৰা কিবা এটা হ'লেও শিকিব পালে আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আজিলৈ পায়